হেল্ল' এভৰিৱান, আপোনালোক সকলোকে গুড মৰ্ণিং। আৰু অহা কাইলৈ যিহেতুকে পৰীক্ষা আছে, D.el.ed এণ্ট্ৰেঞ্চৰ পৰীক্ষা পালেহিয়ে, খুব কম সময় আছে। গতিকে কেইটামান অসমীয়া গ্ৰামাৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। পটককৈ আপোনালোকে পৰীক্ষালৈ যোৱাৰ আগত চাই ল'ব পাৰিব নিশ্চয়। শনি ভাঙিবলৈ আহিছিলে নিহ যোগ ছয়, তাৰপিছত আছিলে দেৱাসুৰ, দেৱ যোগ অসুৰ, তাৰপিছত এটা বাক্য আহিছিল যদু বিদ্যালয়লৈ গ'ল কিন্তু মধু যদু বিদ্যালয়লৈ নগ'ল কিন্তু মধু গ'ল। তাৰপিছত আছিলে কৰিমৰ দেউতাক কাইলৈ গুৱাহাটীলৈ কাইলৈ গুৱাহাটীলৈ যাব। তাৰপিছৰ প্ৰশ্ন আছিলে চকু চৰহা শব্দটোৰ অৰ্থ কি? আনৰ ভাল দেখিব নোৱাৰা। তাৰপিছৰ প্ৰশ্ন আছিলে সেন্দুৰীয়াৰ খন্দি ভাঙিবলৈ সেন্দুৰ যোগ দীৰ্ঘ ই অন্ত্যেষ্টি অতকেৰে সেন্দুৰীয়া, দীঘৰিকাৰ আছে কাৰণে দীৰ্ঘ ই হ'ল। তাৰপিছত আছে প্ৰযুক্ত উপসৰ্গ এটা লিখিব দিছিলে, মানে আহিছিলে অপশ্যন কেইবাটাও। তাৰপিছত আহিছিলে এইটো শুদ্ধ হ'ব প্ৰস্থান। তাৰপিছত আহিছিলে উপসৰ্গ এটা, এইটো অপমান, অপযোগ হৈছে, তাৰপিছত অপযোগ হৈ পেলাই অপমান হৈছে। গতিকে থেংক ইউ ফৰ ৱাচিং। এইকেইটা আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে তোমালোকৰ পৰীক্ষাবোৰ ভাল হওক তাকে শুভকামনা জনালোঁ।